21 ছেপ্টেম্বৰ 2025 তাৰিখ দেওবাৰ। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব ৰাশিফল জানো আহক। মেঘ ৰাশি, আজি আপুনি নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিব লাগিব। খৰচৰ বাবে আপুনি উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থাৰ উঠানমা হ'ব। আপুনি আপোনাৰ প্ৰেম জীৱনত এটা ভাল সময় অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি হয়তো কেৰিয়াৰৰ উন্নতি দেখিব। বৃষ ৰাশি, আজি বৃষ ৰাশিৰ লোকে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিব। পঢ়া শুনাৰ বাবে দিনটো অনুকূল হ'ব। আয় বাঢ়িব। পৰিয়ালত শান্তি আৰু সুখ থাকিব। আপুনি হয়তো সন্মান লাভ কৰিব। আৰ্থিকভাৱে আপোনাৰ অৱস্থা ভাল হ'ব। মিথুন ৰাশি, আজি আপুনি খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হোৱা উচিত। পৰিয়ালৰ কোনো সদস্য অসুস্থ হোৱাৰ বাবে আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ আচৰণৰ ফলত আপোনাৰ মেজাজত প্ৰভাৱ পৰিব পাৰে। অবিবাহিত লোকসকলে বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা থাকে। কৰ্কট ৰাশি, আজি কৰ্কট ৰাশিয়ে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব। অফিচত উন্নতিৰ পথ প্ৰশস্ত কৰা হ'ব। কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন সম্ভৱ। পৰিয়ালৰ পৰা দূৰৈ ঠাইলৈ যাব লাগিব পাৰে। আপোনাৰ ব্যৱসায়িক পৰিস্থিতি শক্তিশালী হ'ব। সিংহ ৰাশি, আজি সন্তানৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱা উচিত। আপুনি হয়তো আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। পাৰিবাৰিক উত্তেজনাই আপোনাক আমনি কৰিব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ শক্তি বাঢ়িব আৰু আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। কন্যা ৰাশি, বন্ধু বান্ধৱীৰ সহায়ত হয়তো আজি ব্যৱসায় বাঢ়িব। পৰিয়ালৰ এজন সদস্যৰ সহযোগত আৰ্থিক স্থিতিশীলতা লাভ কৰা হ'ব। আপুনি হয়তো আজি এটা সপোন পূৰণত সফল হ'ব। আপোনাৰ পত্নীয়ে আপোনাক সন্তুষ্ট কৰিবলৈ সকলো প্ৰচেষ্টা চলাব। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা আছে। তুলা ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব। বন্ধু বান্ধৱীৰ সৈতে এটা সুন্দৰ সন্ধিয়া কটাব। আপুনি টকাৰ গুৰুত্ব উপলব্ধি কৰিব আৰু সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ সংগীয়ে সহায় কৰিব। আপোনাৰ পত্নীৰ সহায়ত আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিব পাৰে। বৃশ্চিক ৰাশি, আপুনি আজি আপোনাৰ দৃষ্টিভংগীৰে আপোনাৰ চৌপাশৰ লোকসকলক আপ্লুত কৰিব। আনৰ প্ৰভাৱত বিনিয়োগ কৰিলে আৰ্থিক লোকচানৰ সৃষ্টি হ'ব পাৰে। গুৰুত্বপূৰ্ণ কামত সময় নিয়োগ নকৰা আৰু অসাৰ কামত সময় নষ্ট কৰাটো আপোনাৰ বাবে বিপদজনক হ'ব পাৰে। ইতিবাচক শক্তি আপোনাৰ জীৱনলৈ বৈ যাব। ধনু ৰাশি, আজি অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থকা উচিত। আপুনি আপোনাৰ ভাই ভনীৰ পৰা সহায় লাভ কৰিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। এইটো আপোনাৰ বিবাহিত জীৱনৰ বাবে এটা ভাল সময় হ'ব। আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা আপুনি হয়তো এটা চমক লাভ কৰিব। আপুনি কেৰিয়াৰত উন্নতিৰ অভিজ্ঞতাও লাভ কৰিব পাৰে। মকৰ ৰাশি, আজি আপোনাৰ শক্তি বৃদ্ধি পাব, যাৰ সহায়ত আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব। আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। আপোনাৰ পত্নীৰ প্ৰয়োজনীয়তাই আপোনাৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন অংশীদাৰিত্বত প্ৰৱেশ কৰাৰ সুযোগ পাব। কুম্ভ ৰাশি, আপুনি আজি আত্মবিশ্বাসেৰে ভৰি পৰিব, কিন্তু আপুনি হয়তো আপোনাৰ আৰ্থিক অৱস্থাক লৈ চিন্তিত হৈ পৰিব। চাকৰি সলনিৰ সুযোগ থাকিব পাৰে। প্ৰগতিৰ পথ প্ৰশস্ত হ'ব। আয় বাঢ়িব। প্ৰেম জীৱন ভাল হ'ব। অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক। মীন ৰাশি, মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনত অশান্তি পাব পাৰে। ধৈৰ্য্যৰ ব্যায়াম কৰক। খং পৰিহাৰ কৰক। মাৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি আপোনাৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। আপুনি আপোনাৰ শৈক্ষিক সাধনাত সফল হ'ব। আপুনি বিনিয়োগৰ ভাল সুযোগ লাভ কৰিব। ধন সংগ্ৰহত সফল হ'ব ব্যৱসায়ীসকল।